Happy Christmas! আজি খ্ৰীষ্টমাছ বুলি অলপমান পৰিয়ালটোলৈ চন্দ্ৰপুৰৰ ফালে যাবলৈ ওলাইছোঁ। চন্দ্ৰপুৰত তাত পিকনিক বঢ়িয়া, সকলোৱে পিকনিক খাই থাকে। তাতে আমি অলপ ফাষ্টফুড লৈ যাম ৰাস্তাতে কিবা কিবি কিনি। সকলোকে বৰদিনৰ শুভেচ্ছা থাকিল। এইটি আমাৰ টিকলি কিউটি বাইটি ল'ৰাটো মানুহজনী কি হ'ল? গাড়ী আহি আছে নেকি? মানুহজনীৰ বাবে ৰখি আছোঁ। মানুহজনী আহিয়ে পোৱাহি নাই, অলপ দেৰি হৈ গ'ল। এয়া চাওক, আমি চন্দ্ৰপুৰ সোমালোহি। আহি চন্দ্ৰপুৰ পিকনিক প্লেচ পাইছোঁহি আৰু প্ৰায়। খুব ধুনীয়া জেগা, সেইফালে খুব ভাল লাগে গ'লে। প্ৰতিডোখৰ জেগাই মানে পিকনিক খাব পৰা জেগা হয়। তাতে দেখিছে কি ধুনীয়াকৈ মানুহবোৰে পিকনিক খাই আছে চাইডে চাইডে ধুনীয়াকৈ। ব্ৰহ্মপুত্ৰৰ পাৰ হয়। এয়া দেখিছে গাড়ীবিলাক শাৰী শাৰীকৈ ৰাখি থৈছে। পৰিয়ালটো আহি পালোহি পিকনিক প্লেচ। এতিয়া ইয়াতে মানুহবিলাকে দেখিছে কেনেকৈ খাই আছে পিকনিক। ভালেই লাগিছে, ধুনীয়া কোমল ৰ'দ, সন্ধিয়া হওঁ হওঁ। এয়া চাওকচোন, সূৰ্যটো ডুবু নুডুবু হৈছে, কি সুন্দৰ লাগিছে দেখাত, নহয় জানো? দেখিছেনে? এয়া চাওক, সৰু সৰুকৈ মানে তেওঁলোকে বনাই থৈ দিছে। আপোনালোকে ইয়াতে গৈ খাব পাৰে পিকনিক। মানে ইয়াতে বনোৱাৰ কাৰণে সুবিধা কৰি থৈ দিছে আৰু তেওঁলোকে। তাত গাড়ী থোৱাৰ বাবে 4চকীয়া গাড়ীৰ কাৰণে 200 টকা লয়। মই 200 টকা দিলোঁ তাতে। আৰু 2চকীয়া নাজানো কিমান, হয়তো 100 টকামান হ'ব। শুনো ব'লা, আমি যাওঁ সেইপিনে। এয়া মোৰ পৰিয়াল। আৰু আগলৈও কিছুমান দেখিছেনে খেলি আছে, সৰু ল'ৰা ছোৱালী। আই লাভ ব্ৰহ্মপুত্ৰ, ধুনীয়া লাগিছে এইটো লিখি থোৱাটো। এয়া মই মাকক কৈছিলোঁ বোলো অলপ ফুৰি আহোঁ ব্ৰহ্মপুত্ৰৰ মাজৰ ফালৰ পৰা। নাই বোলে, তুমি আৰু ছোৱালীজনীয়ে যোৱা। ছোৱালীজনীয়ে বৰ ভাল পাইছে। ল'ৰাটোৰ অৱস্থা অলপ হাতৰ পাহাৰলৈ গৈ আছোঁ আপোনালোকে, সেই গতিকে ল'ৰাটোৱে এয়া আমি এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত। এয়া চাওক কি ধুনীয়া লাগিছে বালিৰ মানে, আৰু এইপিনে জোনবাই ওলাই আছে। মানে সন্ধিয়া প্ৰায় হওঁ হওঁ অৱস্থা। তাৰপিছত আহিলোঁ আমি ৰেষ্টুৰেণ্টত সোমালোঁ। খোলা ৰেষ্টুৰেণ্ট, ভাল লাগিল। মানে আমাৰ এই ৰুক্মিণী গাঁৱৰ এই চাৰ্চৰ যিটো খ্ৰীষ্টিয়ান চাৰ্চৰ তাৰ অপজিটত এয়া চাওক, এইটোৱে হ'ল ইয়াৰ অপজিটত আছিলে ৰেষ্টুৰেণ্ট। আমি তাতে সোমালোঁ। কি সুন্দৰকৈ সজাইছে দেখিছেনে? ইয়াত চব কেণ্ডেল জ্বলাইছে সকলোৱে একেলগে মিলি। দেখিছে কেণ্ডেল একদম মাজৰ পৰা জ্বলাই আহি আছিলে, তাৰমানে ষ্টাৰ্টিং পইণ্ট মিডিল পইণ্টটো আছিলে। এতিয়া চবেই জ্বলাওঁতে মিডিলত জ্বলাব পৰা নাই, গতিকে মিডিলখিনি দেখিছে কি ধুনীয়া লাগিছে। তাৰমানে ইমান কেণ্ডেল জ্বলোৱা হৈছে। এতিয়া জ্বলি থকা কেণ্ডেলখিনিৰ কাৰণে আগুৱাই যাব পৰা নাই মাজত দিবলৈ। এয়া চাওক, যীশু খ্ৰীষ্টৰ জন্মৰ এটা মানে ধুনীয়া সুন্দৰ দৃশ্য দেখুৱাইছে তাতে। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। আহিছোঁ আজিলৈ, সকলোকে বাই বাই।